মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোকে চাই থাকো ভিডিঅ'টো। আৰু আজি আছে আমাৰ বিয়া, ভাগিন ছোৱালী, মোৰ বাৰ ছোৱালী, আৰু তালৈ যাম। তাৰ আগতে ভাত বনাই খাই লওঁ। আৰু আছামিজ ব্লগ জুৰি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'বিলাক চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বহুতে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়, কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰিব। তেনেহ'লে চাই থাকক। আৰু এতিয়া মই কলডিল আৰু গাহৰি মাংস বনাম, সেইটোও অলপ দেখুৱাম, সেইটো চাওক। আৰু এইফালে দেখিছেনে আমাৰ লেচু বেছি নালাগিলে এবাৰ, যি লাগিছিলে মানে পকি নাইকিয়া হৈছে আৰু বান্দুলিও খাইছে। তেনেহ'লে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া খাই বৈ হৈ গ'ল, অলপ বহিছোঁ। তাৰপাছত বিয়াও আছে যিহেতু সেইবাবে ওলাব লাগিব, ওলাইছোঁ অলপকৈ, একেবাৰে হোৱাগৈ নাই আৰু ওলাই আছোঁ। আৰু গৰমো বহুত পৰিছে, সেইবাবে অলপ বহি লৈছোঁ। আৰু আজি মানে গাহৰি আৰু কলডিলৰ যিটো ভাজি আছিলে বহুতেই ভাল হৈছিলে খাবলৈ। আপোনালোকেও নাই খোৱা যদি খাই চাব, বহুতেই ভাল লাগে। মই আজি প্ৰথম খাইছোঁ, আগতে মুৰ্গী মাংসৰ লগত খাইছিলোঁ, কিন্তু গাহৰিৰ লগত প্ৰথম খাইছোঁ, বহুতেই ভাল হৈছে খাবলৈ। আপোনালোকেও খাই চাব। আৰু এতিয়া ওলাই লওঁ আৰু বিয়ালৈ, তাত পাৰিলে অলপ ভিডিঅ' কৰি দেখুৱাম। চাই থাকিব শেষলৈকে ভিডিঅ'টো। এতিয়া ওলাই মেলি একেবাৰে গৈ লওঁ, চাই থাকক। এতিয়া বিয়াঘৰ আমি পাই বহি আছোঁ, গানো বাজি আছে, সেইবাবে অলপ কৰিছোঁ আৰু বিৰাট লাগি যায় যিহেতু সেইবাবে। আৰু এতিয়া খাই বৈ আমি অলপ ৰাস্তালৈ ওলাই আহিলোঁ। এইজনী মামাৰ ঘৰ ছোৱালীকেইজনী, সিহঁতৰ লগতে আমি অলপ বাহিৰত মানে ওলাই আহিলোঁ।
আজি মানে গৰমত অৱস্থা বহুত বেয়া, বেছি ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া আমাৰ পৰিয়ালৰ বিয়াত থকা ফটোবোৰকে চাই লোৱা আহকচোন। চকুৰে আঁচুতীয়া বাটেৰে শুকুলাই জাক দাৱৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আঁচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনক তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনক তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে